স্বাগতম জনাইছোঁ আকৌ এটা নেক্সট ভিডিঅ'লৈ। মই ইডিয়েক্স পাপু বৰে আৰু বাকী আজি পোৱালিটোৰ লগত লগত লাগি আছে দুজনী ছাগলীকেইজনীৰ লগত। তাৰমানে সি আঁতৰাই দিলেও মানে বাৰে বাৰে মানে তাৰ ছাগলীকেইজনীৰ ওচৰলৈকে সি চাপি গৈ থাকে। আৰু আজি মানে পানীৰ কাৰণে আৰু সেই পানীবোৰ ভালকৈ শুকোৱা নাই বা এইবিলাক ঘাঁহবিলাকত মানে হেলাই ধৰিছে কাৰণে এনেকৈ জুম কাটি মানে দিয়া হৈছে। ডাল চাল এনেকৈ পৰা লতা চটা পাতবিলাক দি দিয়া হৈছে। বাকী সিহঁতি এনেকৈয়ে পেট ভৰাব লাগিব। আৰু বাকী বতৰটো অলপমান ভাল, আজি পূৰা মুকলি হৈ আছে। আজি দিনটো যিটো ৰ'দ দিলে মানে, আৰু লগত এইবিলাক চাপৰ তাপৰবিলাক খুওৱা হৈছে, দানা চানা। বাকী এনেকৈ লতা চটা বা চাপৰ তাপৰ খুৱাই মেলি আৰু দিনটো পাৰ কৰাইছোঁ আৰু পেট চেট ভৰাই এইবিলাক লতা চটা ধুনীয়াকৈ কাটি মেলি দিছোঁ। বাকী বতৰটো মানে অলপমান আজি বা ভাল কৰিছে, মানে বতৰটো পূৰা ৰ'দ আজি দিছে দেখিছে, আৰু মুকলি হৈছে আৰু পানীবিলাকো ধুনীয়াকৈ শুকাইছে। সেইটো কাৰণে মনটোও ভাল লাগিছে। আৰু ক'তো মানে এৰাল দিবলৈ জেগা নাইকিয়া হৈ আছে, গোটেই চাৰিওফালে পানী বোকা। এতিয়া মানে পানীবিলাক শুকাই বোকা চব। এতিয়া ৰ'দটো দিছে যদিও মানে ভালকৈ শুকোৱা নাই, আৰু শুকুৱাবলৈ অলপ দিন লাগিব। সেইকাৰণে এনেকৈ জুম খুৱাই পিনি আৰু দানা চানা বা এইবিলাক লতা চটাবিলাকে দি দিছোঁ আৰু। বাকী পৰিৱেশটো চাওক, মানে বতৰটো পূৰা মুকলি আছে আৰু ৰ'দ পূৰা দি আছে। আৰু যোনকেইদিন পানীকেইদিন সেইকেইদিন জ্বালা কালা পূৰা দেখাই দিলে আৰু মানে ক'বই নালাগে আৰু দেখিছে পোৱালিটো মানে আঁতৰি নাযায়। মানে পোৱালিটো ছাগলীজনীকে খুজি আঁতৰাই দিছে, তেওঁ আঁতৰি দিয়া নাই আৰু দুবাৰমান আঁতৰাই দিলোঁ, কি চাপি গৈ আছে। বাকী এইবিলাক লতা চটাবিলাক মানে এনেকৈ দি থোৱা হৈছে আৰু বাকী এয়া চাপৰ দি থোৱা আছে, চাপৰ খুৱাইছোঁ। আৰু বেছিকৈ চাপৰ খোৱালেও বেয়া ন ছাগলীবিলাকক, সেইকাৰণে দিবলৈও অলপ মানে বেয়া লাগে। বাকী লতা চটাবোৰকে দি থৈ দিছোঁ আৰু দিনটো পেট ভৰিব অলপ মেলি দিম। আৰু বতৰটো চব পূৰা ফৰকাল হৈ আছে। বাকী ভিডিঅ'বিলাক কেনেকুৱা পালে জনাব, আৰু যদি ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু জীৱনৰ প্ৰথম খোজ ন, আৰু মানে ছাগলী মানে ফাৰ্ম প্ৰথম খুলিছোঁ, আৰু ইমান অভিজ্ঞতাও নাই। লাহে লাহে অলপ মানে অভিজ্ঞতা আহিছেগৈ। আৰু প্ৰথমতে মানে খুলিয়ে ইয়াৰ প্ৰথম দেখিবলৈ পাইছোঁ বানপানী। দেখিছে বানপানীয়ে মানে পাই গৈছে এইবাৰ প্ৰথমতে। আৰু প্ৰথমতে পূৰা কষ্ট হৈছে, গোটেই পানী চাৰিওফালে মানে কি কৰোঁ কি নকৰোঁ লাগি গৈছিলে।